हेलो गाइज गुड इवनिंग वेलकम बैक टू माय चैनल। आज आमार पापाई घुगुनी बनाइছে किचनेत। बोलक आमी चाওঁ केनेকৈ घुगुनी बनाय। बोलक आमार यात आज এতিয়া বৰষুণ দি আছে। এয়া চক বৰষুণ দি আছে আৰু বৰষুণ বতৰত গৰম গৰম ঘুগুনি খাই বহুত টেষ্ট লাগে। ঘুগুনি বনাবৰ কাৰণে ইয়াত মটৰখিনি বইল কৰি লৈছে। ইয়াত আমাৰ পাপাই কেৰাহী বহাই দিছে গৰম হ'বৰ কাৰণে। কেৰাহীটো গৰম হৈ আছে, এতিয়া আমি তেল দি দিছোঁ কেৰাহীত। তেল গৰম হৈ গ'ল, এতিয়া আমি নহৰু আৰু আদা থেতুলিছোঁ সেইটো দি দিছোঁ। এতিয়া আমি কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ, অলপ ৰঙা হ'বৰ কাৰণে থৈ দিওঁ। কাটি থোৱা টমেটো দি দিছোঁ ইয়াত। আমি হালধি নিমখ আৰু মছলা একেলগে মিক্স কৰি লৈছোঁ। মছলাখিনি ইয়াত ঢালি দিছোঁ। বইল কৰি থোৱা মটৰখিনি আমি ইয়াত দি দিওঁ। আৰু অলপ সময় আমাৰ উতলাব দিম আৰু আমাৰ ঘুগুনি ৰেডি হৈ যাব। ঘুগুনিটো অলপ সময়ৰ কাৰণে এনেকৈ ঢাকি দিম। বেছি দেৰি কাৰণে নহয়, 2-3 মিনিটৰ কাৰণে ঢাকি থৈছোঁ। আমাৰ ঘুগুনি ৰেডি হৈ গ'ল। আজি আমাৰ পাপাৰ ৰেচিপিটো চাই কেনেকুৱা ক'লে কমেণ্ট ছেকশ্যনত জনাব আৰু লাইক কৰি দিব। আৰু যিসকল মোৰ চেনেলৰ নতুন সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।